ঐ মূৰ্খ বছ ছবিখনে চাব গৈছিলোঁ। A few moments later. হেল্ল' হেল্ল' কবিৰ সিঙক ফোন দে। বছ 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 আপোনাৰ ফোন আহিছে। হেল্ল' হেল্ল' কবিৰ সিং তোৰ গৰু কোনোবাই আঁতৰাই দিলে। কোনে আঁতৰালে? নেজানো নহয় কোনে আঁতৰালে। গৈ আছো মই। আহক। কি হ'ল তো? বৈ কোনোবাই গৰু আঁতৰালে। ঐ চবফালে চা চা চা। বছ হাওজনী বছ 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 ঐ মই মাৰ খাই থাকোঁতে তই ক'ত গৈছিলি? বছ মই বেয়াত জোৰ হাগিব লৈছিলোঁ, অকণ ওলাই গৈছিলেগৈ। মই হাইয়াৰ পৰা লুকাই লুকাই চাই আছিলোঁ আকৌ। মোৰ কিন্তু আপোনাৰ মাৰ খাই বেয়াত মজা লাগিলে কিন্তু। একদম এই কিকটো যে মাৰিছিলে যে একদম চাউথৰ চিনেমা চাই থকা লাগিছিলে আৰু একদম মজা লাগিলে নহয় কৈছোং বছ। ঐ তই এইবোৰ কাকো নকবি দেই। এই বছ চিন্তাই নকৰিব, মই কাকোৱে নকওঁ। বৈ কি হ'ল এইটো লেঙুৱাই লুঙাই আহিছে যে চকু টকু কোলা হৈ আহিছে। আমাৰ বছৰ হেৰিয়াত এটা এনেকুৱা দিলে নহয়, কেলা জুবিয়াই জুবিয়াই দিলে। এনেকুৱা মজা লাগিছিলে নহয় চাই। চৰি বছ ঘপকে কৈ পাইছিলোঁ। কৈ পাইছিলোঁ মানে কৈ শেষে কৰিলি। এইটোক কেলা নকবি বুলি ক'লোঙে এইটোক। এনেই কৈছে মিছা ই হাৱাত গৰুজনী টানোতে পৰি ল'লোঁ। এনেই কৈছে এইটোৱে। হয় নেকি? কথা এটা জান নাই? কালি আমাৰ বছৰ এটা বেয়া হাত দিলে নহয় এটা। নেজানো মই সেইবোৰ দিলে আৰু বেয়া হাত দিলে। হ'ব দে মই আৰু বেলেগ কওঁগে। তই কথা এটা জান নাই? কি কথা বা? কালি আমাৰ বছৰ এটা বেয়া হাত দিলে নহয়। কোনে? নেজানো মই সেইবোৰ দিলে আৰু বেয়া হাত দিলে। হ'ব দে মই আৰু বেলেগ কওঁগে। যা যা হ'ব যা। A few moments later. কবিৰ সিং তই কালি মাৰ খালি বুলি কোৱা শুনিছিলোঁ। তই মানে গোটেই গাঁওখনতে কৈ ফুৰিছ আৰু। গোটেই গাঁওখনতে কৈ ফুৰিছোঁ। আধা কৈ শেষ হৈছেহে আৰু আধা আছেই। মই আজি ক'ম বুলি ভাবিছিলোঁহে। The next day. হেল্ল' বছ ক'ত আছ পোৱালি? তই আমাৰ ঘৰলৈ আছোন। নাই বছ আপুনি যদি মোক মাৰে নেমাৰোঁ আহ। ঠিক আছে বছ গৈ আছোঁ। জল্দি আহ।
বছ মাতিছিলে আহিলি ৰৈ তই গুণচন গোবৰক ফোন লগা কেলে বছ কালি সি মোক মাৰিলে আজি তাক মাৰিমগে হেল্ল' গোবৰ তোক আমাৰ বছে মাতিছে সোনকালে আহ বছ আহি আছে কবিৰ সিং মাতছিলি কলে মাতছিলি ঐ চকী এখন দে ইয়াক ক এটাক মাৰিব লাগে 500 টকা দিম চুলাইও খুৱাম 20 টকা নাই নহ'ব ইমান কম পইচাত নকওঁ মই মোক 200 টকা লাগিব দে হ'ব দে 200 টকা ল'বি ঐ চুলাই 20 টকা লৈ আহিবি যা অ'কে বছ বছ এই ঐ। অলপ চুলাই তই এইফালে বহি থাক যা বছ ঐ মই ইফালৰ পৰা আহোগৈ লৈ আহিবি মোলৈ এটা ল চিয়াৰ্ছ মালটো কাৰা আছে দেই বেট কৰা ঐ মালটো বাক মালটো কিন্তু তাইতে আছে বেট কৰা মই কৈছো নহয় তাক একদম খতম কৰি দিম তোক কৈছো নহয় তাক খতম কৰিবি আৰু তোক 200 টকা কি 200 টকা দিম মই লগালগ পাই যাবি পইচা টেনচন নলবি তাক খতম কৰিব লাগে মুঠতে এই মাল খতম পোৱালিটোক এইফিলে নাই যে ফোন মাং ৰ হেল্ল' পোৱালি কি হ'ল কেভিলিয়ন ফটাফট সেইটো মাৰিব যাব লাগে জলিয়া বছ এই অলপ কেবি ঐ ইমান দেৰি ক'ত আছিলি এই দোকানৰ মানুহ ঢেৰ আছিলে বছ তোৰ নাই এই সৰু ল'ৰাবিলাকক দম দিন ধৰিবি বহি থাক ইয়াত আজি তাক এনেকুৱা দিম কৈছো নহয় কৈছো নহয় তাক খতম দিম খাবি নেকি কাবি বই
বছ বৈ তাক খতম কৰি থৈ বৈ। আহোঁগে বছ মোৰ হাগিব লাগিছে মই হাগিব যাওঁ যা আমি এইটো মাৰি থৈ আহোঁগে ইটিকে মাৰিব লাগে তোৰ তাৰমানে কালি মাৰ খাই আজি আকৌ খাবলৈ আহিছে আজি তোক খতম কৰিহে যাম ইটিক লৈ আহিছা মাৰিবৰ কাৰণে ঐ ৰ মই ৰেডি হোৱা নাই ৰ ঐ ৰ মুতি লাইছে ৰ মুতি আহোঁ ৰ যা ক'ত পালি হে নাই পোৱা চকু তকু কোলা হৈ আছে চকুতে দিলে তই ক'ত পালি গোটেই পিঠি চিঠি বিষাই আছে বৰ বেয়া পালে বৈ যাং বৈ বৈ